নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে আপোনালোকৰ বাবে ৰাতিপুৱাৰ কেইবাটাও গুৰুত্বপূৰ্ণ খবৰ আৰু এনে ধৰণৰ খবৰসমূহ নিতৌ চাবৰ কাৰণে আমাৰ চেনেলটো সাবস্ক্ৰাইব কৰাৰ লগতে ভিডিঅ'টোত এটা লাইক কৰি দিব তেন্তে আহক বন্ধু বান্ধৱীসকল আজিৰ খবৰকেইটা আৰম্ভ কৰক প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ অহা 5 বছৰলৈ লাভ কৰিব আপোনালোকে বিনামূলীয়া ৰেচন এবাৰ মোদী চৰকাৰে বৃহৎ ঘোষণা কৰিছে ৰেচন কাৰ্ড হিতাধিকাৰীসকলৰ বাবে 2028 চনলৈকে বিনামূলীয়া ৰেচন দিব চৰকাৰে 80 কোটি লোকে লাভ কৰিব এই বিনামূলীয়া ৰেচনৰ সুবিধা মধ্যপ্ৰদেশত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এই বৃহৎ ঘোষণা দেশৰ যিকোনো স্থানতে লাভ কৰিব আপোনালোকে বিনামূলীয়া ৰেচন ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ডৰ জৰিয়তে পাব এই সুবিধা আজিৰ পৰৱৰ্তী খবৰ আজি মাজনিশাৰ পৰা মুকলি হ'ব চৰকাৰী চাকৰি আবেদনৰ পৰ্টেল হয় বন্ধু বান্ধৱীসকল নিবনুৱা যুৱক-যুৱতীসকলৰ বাবে আহিছে এটা ভাল খবৰ পৰ্টেল মুকলি কৰাৰ লগে লগে চাকৰিৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে লাখ লাখ নিবনুৱাৰ বাবে ইতিমধ্যে প্ৰকাশ কৰা হৈছে বিজ্ঞাপন তৃতীয় আৰু চতুৰ্থ বৰ্গৰ 12600 পদৰ বাবে কৰিব পাৰিব আপোনালোকে আবেদন তৃতীয় বৰ্গৰ বাবে মুকলি কৰা হৈছে মুঠ 7600টা পদ লগতে চতুৰ্থ বৰ্গৰ বাবে মুকলি কৰা হৈছে 5000টা পদ অষ্টম শ্ৰেণী উত্তীৰ্ণ হলে চতুৰ্থ বৰ্গৰ বাবে আবেদন কৰিব পাৰিব আপোনালোকে মেট্ৰিকৰ পৰা স্নাতকৰ উত্তীৰ্ণলৈকে তৃতীয় বৰ্গৰ বাবে কৰিব পাৰিব আবেদন বজাৰ পৰা আৰম্ভ হ'ব আবেদন প্ৰক্ৰিয়া অনলাইন আবেদনৰ শেষ সময়সীমা 29 ডিচেম্বৰ আবেদনৰ বাবে আপোনালোকক দিব নালাগে কোনো ধৰণৰ মাচুল লগতে আজিৰ শেষৰটো গুৰুত্বপূৰ্ণ খবৰ আশা কৰ্মীসকলৰ চাকৰি নিয়মীয়াকৰণৰ বাবে চৰকাৰক দাবী এবাৰ আপ অসমৰ অসম চৰকাৰে পাৰিতোষিকৰ নামত আশা কৰ্মীসকলক পুতলগা মাননী প্ৰদানেৰে আশা কৰ্মীসকলক অন্যায় কৰিছে বুলি অসমৰ ৰাজ্যিক যুটীয়া সম্পাদক অম্লনজ্যোতি হাতীবৰুৱাই অভিযোগ উত্থাপন কৰিছে বৃহস্পতিবাৰে গুৱাহাটীত অনুষ্ঠিত হোৱা এক সংবাদমেলত তেওঁ কয় যে ৰাজ্যজুৰি অব্যাহত থকা আশা কৰ্মীসকলৰ প্ৰতিবাদৰ পূৰ্ণ সমৰ্থন আপ অসমে আগবঢ়াইছে ইতিমধ্যে আপ অসমে বিভিন্ন সময়ত আশা কৰ্মী অংগনবাদী কৰ্মী আৰু ৰান্ধনী সহায়িকাসকলৰ হৈ চৰকাৰক দাবী জনাই আহিছে তেওঁ কয় যে কিছু বছৰ আগতে আশা কৰ্মীসকলৰ বাবে চৰকাৰে মাহিলী 3000 টকাকৈ দৰমহাৰ ঘোষণা কৰিছিল যদিও তথ্য অনুসৰি এয়া মাত্ৰ উদগনিমূলক মাৰণিহে উক্ত টকাৰে এটা পৰিয়াল চলাটো বাদেই এজন মানুহৰ ভাত মুকলি নহয় বুলি মন্তব্য কৰে আপ অসমে কষ্টকৰ টাৰ্গেটসমূহ পূৰণ কৰাৰ পাছতো কিন্তু কেতিয়াবা 6 মাহলৈকে মাৰণি নাপায় আশা কৰ্মীসকলে হাতীবৰুৱাই লগতে কয় যে যিকোনো চৰকাৰী বিভাগে আশা কৰ্মীসকলক ভিন্ন কামত নিয়োজিত কৰাই কেতিয়াবা পাতিবলগীয়া